আপেল আলু পৰীক্ষা কি হ'ব মই ভাবি ভাবি মোৰ বিষাই গৈছে। নাজানো পাই, তোৰ ভাল হ'ব, তই বহুত সময় পঢ় ঘৰত। হেত মই নপঢ়োৱে, মই অকল পিডকাই ঘূৰি ফুৰোতে যায়। গম পাও নে পৰীক্ষাত গৰুৰ বিষয়ে ৰচনা আহিব হেনো। তোক কোনে ক'লে? এই মূলেশ্বৰ বিদ্যাকে কৈছে। আহিলে দেখিম গৰু 4টা ঠেং, 1খন জিভা, 2খন কাণ, 4টা ভৰি, তেনেকে লিখি দিম আৰু কিবা কিবি। কেলে যোৱাবাৰ অহা নাছিলে জানো গৰু ৰচনা? এই মোৰ এখন ভুল হ'ল নহয়। কেনেকে ভুল হলেও তোৰ গৰু ৰচনাখনো ভুল হৈছে। এই মই মালতীহঁতৰ গৰুজনীৰ বিষয়ে লিখিবলৈ দিছে বুলি ভাবিছিলো আকৌ। মই তোমাৰ তাহাঁতৰ গৰুজনীৰ বিষয়ে লিখি আছো আৰু। আমি নিজৰ গৰুৰ বিষয়ে লিখিছো পাই। তহঁতৰ ঘৰত গৰু নাই জানো? আছে, কিন্তু আমাৰ গৰুজনীৰ নাম গৰু নহয় নহয়, ধুনুহে। আমাৰ ঘৰৰ গৰুজনীক দেউতাহঁতে ধুনু ধুনু বুলি মাতে, মালতীহঁতৰ গৰুজনীকে গৰু বুলি কয়। মই সেইটো কাৰণে মালতীহঁতৰ গৰুজনীৰ কথাকে লিখিলো। কি লিখিলিনো তই? প্ৰথমতে লিখিছো গৰু এবিধ পোহনীয়া জন্তু। গৰু মালতীহঁতৰ ঘৰত পোৱা যায়। গৰু 4টা ঠেং, 2খন কাণ, 2টা চকু, 1খন জিভা, 2টা নাক আছে। গৰুৱে মানুহৰ গোটেই কথা কব নোৱাৰে। গৰুৱে কথা কলে গৰুৰ মুখখন গোন্ধায়। এদিন গাখীৰ খীৰাই থাকোতে মালতীক গৰুজনীয়ে এটা ঠেঙে লাঠি মাৰি দিছিল। তাকে দেখি আমাৰ দেউতাই গৰুজনীক পাগলী গৰুনী বুলি কৈছিল। গৰু ৰচাই এৰাল দিয়ে। গৰুক বহুত ৰঙত পোৱা যায়, যেনে ৰঙা, নীলা, হালধীয়া, ঘন নীলা, বেঙুনীয়া, হালধীয়া, ক'লা, বগা, সকলো ৰঙতে গৰু পোৱা যায়। হালধীয়া গৰু তই ক'ত দেখিলি অ? কেলে, আমাৰ অসমীয়া কিতাপখনচোন বেটীপাটটোতে আছে। ঐ লোৱা, সেইটো ছবিহে, গৰু নহয় নহয়। কেলে, সেইটো গৰু ছবি নহয় জানো? সেইটো তেন্তে গৰুৱে আকৌ। হেই তই মানুহ মাৰি দিবি দেই। গৰু ৰচনা তেনেকে নিলিখে নহয়, মোৰ পৰা লিখি ল'বিগে বল। বন্ধু-বান্ধৱীক আজি ভিডিঅ'টো ইমানে, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব। তই ক'লে ওপৰলে চাই আছ? কেমেৰা সন্মুখতে আছে, সন্মুখলৈ চা। মই ওপৰত আছিলে বুলিহে ভাবিছিলো। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।